নমস্কাৰ স্বাগতম জনাইছো মিতালী ষ্টাডি চেণ্টাৰৰ এটি নতুন ভিডিঅ'লে ভিডিঅ' মানে কি আজি মই লৈ আহিছো যি অসম টেট হৈ গ'ল ন তাৰ এলপিৰ মই অসমীয়া পেপাৰখনৰ কেইটামান কুৱেশ্যন এই কুৱেশ্যনসমূহ মই বিভিন্ন জনৰ পৰা কালেক্ট কৰিছো গোটেইবিলাক কুৱেশ্যন মই পোৱা নাই কুৱেশ্যনসমূহ পালে মই গোটেইবিলাক দিবলৈ চেষ্টা কৰিম সো আহক আমাৰ মই প্ৰথম পোৱা কুৱেশ্যনটো হ'ল অসমীয়া বিশিষ্ট ধ্বনি কেইটা বিশিষ্ট ধ্বনি বুলি কওঁতে আমাৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ দুয়োটা বা দুয়োখন বৰ্ণমালাৰে ধ্বনি কেইটাৰ কথা সুধিছে সো ইয়াতে অপচনত এনেকৈ আছিল বুলি কৈছে মই গম পাইছো যে 8টা আৰু 21টা এনেকৈ আছিল দুটা সো কি হ'ব যত 8টা আৰু 21টা আছে সেইটোৱে কাৰেক্ট হ'ব কাৰণ বিশিষ্ট স্বৰধ্বনি হ'ল 8টা আৰু ব্যঞ্জন ধ্বনি 21টা সো কুৱেশ্যন নম্বৰ 2 জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কওঁতে আমি অপচনসমূহত গম পাইছো যে গোটেই নামটো নাছিলে কি আছিলে ছুটিকে আছিলে ন গতিকে আমি জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক জানো লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা গতিকে এইকেইজনেই হ'ব কাৰেক্ট কুৱেশ্যন নম্বৰ 3 ভানুমতি কাৰ ৰচনা ভানুমতি পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা পদ্মনাথ গোহাঁই বৰুৱাৰ নেক্সট দেৱী নিৰ্মল প্ৰভা বৰদলৈৰ আপোনালোকৰ কিমানখিনি কাৰেক্ট হৈছে চাব পাৰিব ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব সো কুৱেশ্যন নম্বৰ 5 অসমীয়া ভাষাত উপভাষা কিমানটা উপভাষা অসমীয়া ভাষাত 3টা সকলোৱে জানো উপভাষা 3টা পূব বা উজনি অসমৰ মধ্য অসমৰ আৰু নামনি বা পশ্চিম অঞ্চলৰ বা পশ্চিম অসমৰ গতিকে 3টা তাৰ পিছত আছে সম্বন্ধবাচক পুৰুষ বিভক্তি অপচনসমূহ এনে সম্বন্ধবাচক পুৰুষ বিভক্তি কি হয় ৰ ৰা আৰু ক হয় সো অপচনসমূহত ৰ নাই ৰা নাই কও নাই এক আছে সো ইয়াতে অপচনসমূহ মই ভাবিছো একটোৱে হ'ব এক এইটোৱে হ'ব নেক্সট কুৱেশ্যন নম্বৰ 7 জগত যোগ জননী কি হ'ব এইটো জগত জননী নেক্সট হেমকোষ কিমান চনত প্ৰকাশ পাইছিল এইটো কুৱেশ্যন আহিছে বুলি গম পাইছো হেমকোষ প্ৰকাশ পাইছিল 1900 চনত প্ৰথমবাৰৰ বাবে 1900 চনত নেক্সট এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কাৰ ৰচনা এই গ্ৰন্থখন ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থ সো ডক্টৰ বাণীকান্ত কাকতি নেক্সট কুৱেশ্যন নম্বৰ 10 তলৰ কোনখন মাধৱদেৱৰ গ্ৰন্থ অপচনসমূহ কীৰ্তন থকা বুলি গম পাইছো কীৰ্তন ঘোষা নামঘোষা এনেকৈ কিবা আছিল বুলি গম পাইছো মই সো তলৰ কোনখন গ্ৰন্থ মাধৱদেৱৰ বুলি সুধিলে কোনখন হ'ব নামঘোষা নেক্সট ৰঙা কৰবীৰ ফুল কাৰ ৰচনা ৰঙা কৰবীৰ ফুল হেম বৰুৱাৰ ৰচনা নেক্সট 12 নম্বৰ শংকৰদেৱৰ নাট কেইখন শংকৰদেৱৰ নাট 6খন বুলি জানো আমি শংকৰদেৱৰ নাট এনে 7খন কিন্তু অপচনত 7খন নাছিল বুলি শুনিছো আৰু 7খন লিখিবও নালাগে যিহেতু চিহ্নযাত্ৰাখন মানে লিখিত ৰূপত পোৱা নাযায় সো শংকৰদেৱৰ নাট 6খন নেক্সট অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত আমি সকলোৱে জানো অসমীয়া ভাষাটো ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠীৰ বা ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু অপচনত ইণ্ডো ইউৰোপীয় নাছিল ভাৰতীয় ইউৰোপীয় বুলি থকা বুলিহে গম পাইছো ভাৰতীয় ইউৰোপীয় সো এইটোৱে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন বিশুদ্ধ অসমীয়া মানে এখন গ্ৰন্থ বিশুদ্ধ অসমীয়া গ্ৰন্থ এইটো কুৱেশ্যন মোৰ কনফিউজন আছে আপোনালোকে জানে যদি মোক জনাব কমেন্ট বক্সত বিশুদ্ধ অসমীয়া গ্ৰন্থ প্ৰহ্লাদ চৰিত নে লৱকুশৰ যুদ্ধ এই দুখনৰ প্ৰহ্লাদ চৰিত মেবি মানে হ'ব লাগে কিন্তু মোৰ কনফিউজন আছে মই নকওঁ বাৰু এইটো আপোনালোকক নেক্সট কুৱেশ্যন অন্তৰীপ কাৰ ৰচনা অন্তৰীপ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা নেক্সট কুৱেশ্যন নম্বৰ 16 অসমীয়া চুটিগল্পৰ জনক কোন অসমীয়া চুটিগল্পৰ জনক
লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, শুদ্ধ বাক্যটো নিৰ্ণয় কৰা। শুদ্ধ বাক্য তাৰ অপশ্যনসমূহত কি আছিল, শ্ৰদ্ধেয় ৰাইজ আছিলে বুলি শুনিছোঁ আৰু তেনেকুৱা কিবা কিবি, কিন্তু ইয়াৰে শ্ৰদ্ধেয় ৰাইজটোৱে হ'ব কাৰেক্ট আনচাৰ। নেক্সট আহিছিল তলৰ কোনটো স্ত্ৰী পুৰুষৰ অশুদ্ধ ৰূপ। তাত নাচনি থকা বুলি শুনিছোঁ, নাচনি আৰু তেনেকুৱা কিবা কিবি, কিন্তু মই মানে কি মেমনিৰ থকা বুলি গম পাইছোঁ। চ' মেমটোৱে যিহেতু মানে স্ত্ৰীলিংগ ন, গতিকে ইয়াতে নি প্ৰত্যয় যোগ হৈছে, এইটো অশুদ্ধ। চ' কুৱেশ্যন নম্বৰ 19, ভাষা শিকনৰ কৌশলসমূহ ক্ৰমে। ভাষা শিকনৰ কৌশলসমূহ ক্ৰমে বুলি কৈছে। ক্ৰমে হ'লে ক্ৰমে কি হ'ব, শ্ৰৱণ, কথন, পঠন আৰু লিখন। নেক্সট কুৱেশ্যন নম্বৰ 20, অসমীয়া ভাষাৰ বিষয়ে পোনপ্ৰথমে কৈছিল। অপশ্যনসমূহ আছে হিউৱেন চাং থকা বুলি শুনিছোঁ, তাৰপিছত গ্ৰিয়াৰছন আৰু ডক্টৰ বাণীকান্ত কাকতি নে কিবা কেইটা থকা বুলি কৈছিল। চ' এইটোত মোৰ কনফিউজন আছে, কিন্তু মোৰ মতে গ্ৰিয়াৰছন হ'ব লাগে, তথাপি মই এইটোও মই নকওঁ। গতিকে এই দুটা কুৱেশ্যন মানে কুৱেশ্যন নম্বৰ 20, অসমীয়া ভাষাৰ বিষয়ে পোনপ্ৰথমে কোনে কৈছিল, এইটো মোৰ মতে গ্ৰিয়াৰছন হ'ব লাগে। আৰু এটা কুৱেশ্যন আছিল কোনটো, যে বিশুদ্ধ অসমীয়া গ্ৰন্থ প্ৰহ্লাদ চৰিত নে লৱকুশৰ যুদ্ধ। এই দুটা কুৱেশ্যন মোক জনাব আপোনালোকে কমেণ্ট বক্সত কোনটো কাৰেক্ট হয়, বা কি লিখিছে আপোনালোকে। নেক্সট আছে কুৱেশ্যন নম্বৰ 21, প্ৰাথমিক স্তৰত ভাষা শিকনত গুৰুত্ব দিব লাগে। ইয়াতে মই ভাবোঁ ইয়াতে পিতৃ মাতৃটো কাৰেক্ট হ'ব প্ৰাথমিক স্তৰত। কি লিখিছে আপোনালোকে জনাব। চ' মই এইকেইটা কুৱেশ্যনে এতিয়ালৈকে কালেক্ট কৰিবলৈ সক্ষম হৈছোঁ, আগলৈ আৰু কালেক্ট কৰি মই দিবলৈ চেষ্টা কৰিম। চ' আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই হৈছে, জনাব আপোনালোকে কেনে হৈছে।